হাই গাইজ, তোমালোকৰ খবৰ কেনেকুৱা? আজি মই খাব লৈছোঁ গাহৰি মাংসই ভাত। বহুত দিনৰ মূৰত আজি খাব লৈছোঁ এয়া গাহৰি মাংস। এইডোখৰহে বাহিৰত জেগাত এনেকৈ খাওঁ। এইডোখৰ কাটি ল'লোঁ ভোট জলকীয়া আৰু নেমু টেঙা, অকণমান নিমখ লৈ লওঁ। ইয়াত নিমখ আছে, আপোনাৰ ওচৰত লৈ লৈছোঁ গোটাই বাহিৰত এনেকৈ খাবলগীয়া হয়। লগত আছে এটা আইফোন, এনেকৈ থৈ লৈছোঁ আৰু গাহৰি মাংস এটি ধুনীয়াকৈ খাই দিওঁ। ভাত খাব লৈছোঁ দেই ৰাইজ। ক'ব আপোনালোকে গাহৰি মাংস বহুত দিনৰ মূৰত খোৱাৰ নিচিনা লাগিছে। বাহিৰত যে গাঁৱত হ'লেতো খায়ে থাকোঁ। খাব লৈছোঁ দেই। লাই শাক আৰু গাহৰি মাংস। আছে কাটিবলৈ হেৰি বহুত তেল আহিলেও আজি বহুত তেল আহিলে।
এইডোখৰ মাংস মাজনী ওলাই গৈছে। ৰাই শাকটো খাবলৈ বহুত ভাল লাগে। মাংসতকৈ আগৰদৰে লাই শাকে খাই ভাল লাগিছে আগৰদৰে মানে ইয়াত পাবলৈ নাই ন। ভাল লাগে।